অৰুণাচলততো মই কি চি ছেক্টৰ বুলি এটা কলনী আছে, তাত মই থাকোঁ আৰু এনে গাজা পাতি থাকোঁ তাত, গাজা মাৰি থাকোঁ তাত এনে দোকানত বহি, মানে 2011-12 কথা। আংকল চিপছ কি খাই থাকোঁ মই এইবোৰ না, মিউজিক কৰি 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 মানে লেকিন বেক অফ দ্য মাইণ্ড ইট ৱাজ অলৱেজ দেয়াৰ, কিবা একটা ক্ৰিয়েট কৰা একটা আৰ্জ না। এণ্ড আই থিংক দেটছ এ ইউনিভাৰ্চেল থিং, ৰাইট? Whether you think about in that pattern, sitting in Arunachal or be it in America, wherever. এনেকুৱা কৰি কৰি আজি ইয়াত পালোঁ আৰু মানে এতিয়া বি মানে এনেকুৱা নহয় কি মানে কি কয় তাক, বলীউডত অকণমান কি এইটো এইবোৰ ফিল্ম কৰিলে এইবোৰ ইমান নাই, এতিয়া চলি আছে মোৰ বস্তুটো। তাৰমানে এইটো পইণ্টটোৱে নহয় যে আপুনি কনচিডাৰ কৰে দিছ ইজ আ চেক পইণ্ট টু বি কনচিডাৰ্ড এজ, ইটছ জাষ্ট ওৱান অফ দ্য পাৰ্টছ আৰু। Yes, I am just expressing myself. Just it's a journey, right? Yeah. Life is all about journey only, not about the destination, I believe.